ইয়াত আমি বহু দিনৰ পৰা দেখিবলৈ পাই আছোঁ নিজে ভুক্তভোগী হাতী মানুহৰ সংঘাত। বনাঞ্চলৰ পৰা গৈ হাতীয়ে মানুহৰ ঘৰে ঘৰে প্ৰতি মুহূৰ্তত সোমাই খেতি ভালকৈ কৰিব নোৱাৰি ঘৰৰ কলগছ নাৰিকল যি যোনে যেনেকৈ খেতি কৰিছে সকলোবোৰ ধ্বংস কৰিছে। ইয়াৰ প্ৰধান কাৰণ হৈছে খাদ্যৰ অভাৱত বনাঞ্চলৰ পৰা গৈ হাতী তথা বনৰীয়া জীৱ জন্তুৱে আমাৰ জনাঞ্চলত প্ৰৱেশ কৰিছে। প্ৰৱেশ কৰি কেতিয়াবা যদি তেওঁলোকৰ খাদ্য পথত কাৰোবাৰ মানুহো পাইছে মানুহকো মৃত্যুমুখত পৰিছে হাতীৰ গছকত। গতিকে আজি এই মহৎ কাৰ্যসূচী লোৱা হৈছে। ইয়াত 1 লাখ কলগছ পুলি ৰোপণ কৰা হ'ব। আজি মুহূৰ্তৰ পিছতেই আজি আমাৰ এই মহৎ কাৰ্যসূচী আৰম্ভণি কৰা হ'ব। গতিকে আমাৰ মাজত এই উপস্থিত হোৱা সমূহ সংবাদকৰ্মীসকলক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি অঞ্চলৰ ৰাইজে তেখেতসকলৰ পৰা অনাগত দিনত এই মহৎ কাৰ্যসূচীসমূহ যাতে আমি এনেদৰে সফলভাৱে ৰূপায়ণ কৰিব পাৰোঁ তাৰ বাবে তেখেতসকলৰ সহযোগিতা কামনা কৰিছোঁ। লগতে আমি দেখিবলৈ পাইছোঁ আজি প্ৰশাসনৰ মানুহ কেনেকুৱা যোগাযোগ কৰিছে নাজানো, কিন্তু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এতিয়ালৈকে আহি পোৱা নাই। আমি আহিছোঁ এই মহৎ কাৰ্যসূচীক ৰাখি আমাৰ এই অঞ্চলৰ ৰাইজক যি সকাহ দিব বিচাৰিছে তাৰ বাবে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে অঞ্চলৰ ৰাইজ আপোনালোকে দেখিবলৈ পাইছে চাগে বিভিন্ন ঠাইৰ পৰা বিভিন্ন ৰাইজ আহিছে। বিভিন্নজনে কোনোবাই যদি বাইকত কলগছ পুলি লৈ আহিছে, বিভিন্নজনে গাড়ী নিজৰ গাড়ীসমূহ ব্যৱহাৰ কৰি কলগছ পুলি লৈ আহিছে। হাতত কোনোবাই আমাৰ এই মহিলাসকলো আছে, ইয়াত বিভিন্ন কলগছ লৈ আহিছে। হাতে হাতে বিভিন্ন ধৰণৰ আত্মসহায়ক গোট সেউজ বিপ্লৱ এনেকুৱা ধৰণৰ এয়া দেখিবলৈ পাইছে। চাওক আমাৰ এয়া এগৰাকী আই মাতৃ আহিছে, তেখেতে কলগছ পুলি লৈ আহিছে। অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ সংবাদ।